কি ক'ব বন্ধুসকল, দুইটা চকা লগাওঁ এতিয়া। ছেকেণ্ড চকা পঞ্চাৰ হৈ গৈছে মোৰ দুইটা। এইটো মানে ক'ত পঞ্চাৰ আছে দেই, একদম ৰাতিপুৱালৈকে হাৱা নিজে ওলাই যায়। সেইকাৰণে ইয়াকো মৰাই ল'ম, পঞ্চাৰ মাৰি ল'ম। ইয়াকো পঞ্চাৰ মাৰি এই চকাটো চেঞ্জ কৰি কিনে এই চকাটো লগাম। এইটোতো কালি ফাটি গ'ল, কেনেকুৱাকৈ ফুটি গ'ল চা নাই কিবা গাইজ। চকা লগাওঁ এতিয়া। গাড়ী দুইটা পাছফালে চকাবোৰ বেয়া আছে, আগৰ চকা দুটা ভালে আছে। কেনেকুৱা লগাব এতিয়া ভাল বহুত গৰম লাগি গ'ল দেই। বহু অলপ এই টায়াৰ থোৱা भी लगाएगा। ৰিচলিং হে, চলিব যিমান দিন চলিব। পইচা 2 টকামান কমাই ল'ব লাগিব চলাই। তাৰপাছত বেলেগ চকা লগাম। এতিয়া কাৰণে এইটোৱে সেই ইয়াত আছে মোৰ গাড়ীটো। হাইটো বিজুক খুলিবলৈ দিছোঁ চকাটো। আজি হেণ্ডেমেন এটা আছে লগত, সি খুলি আছে চকা। দুইটা চকাই খুলিবলৈ দি দিছোঁ। এতিয়া চকাই লগাই দিওঁ আৰু হৈ যাব। পানী খতম। বৰ লেতেৰাকৈ ফাটিছে, এইটো দেখাইছোঁ মই 1 ছেকেণ্ডৰ বাবে। কেনেকুৱা ডেঞ্জাৰকৈ ফাটিছে চব নাই। এতিয়া এইটো এটা মোৰ স্পেয়াৰ টায়াৰ হয়। এতিয়া এই আকৌ পঞ্চাৰ মাৰি কিনে লগাম। নোৱাৰিছে অঁ, এতিয়া পাৰিলে। আজিকালিতো মেচিন ওলাই গ'ল হয় নাছে যে, ডাইৰেক্ট লগাই দিলে খোলাই যায়। এতিয়া ভাল লাগিব। এইটো 13 নম্বৰ চকা হয়, এইটো লাইলন টায়াৰ হয়। সেইটো কি হয় নাজানো কেলা। তামোল এটা খালে চোনটো কমা। ইমান চোন মৰি যাব লাগিব খালে। তামোল চুগাৰ এটা খাই লওঁ আৰু গাঁৱতে। এটা হৈ গ'ল পঞ্চাৰ মৰা। এইটো এটা মাৰি লওঁ আৰু আহিব লগাম আৰু যাম। কিন্তু টেংকিটো পূৰা ডাঙৰ টেংকি হৈ যায়। ইয়াত কিমান হাৱা সোমাই ৰে? 400। আমি হেচটো বেলত দি কিনে মাৰোঁ, চাটা দিয়াকৈ ৰেতি লৈ কিনে মাৰোঁ, একেবাৰে হৈ যায়। তাৰপিছত এতিয়া যাব লাগে আৰু আমাৰ টায়াৰটো লগাব লাগে। এতিয়া তাৰপিছত যাব লাগিব। এতিয়া হাৱা চাৱা মাৰি দিব, তাৰপিছত ওলাই যাম। টাইম হৈ গ'ল, 12টা বাজি গ'ল। 12 বাজি কিনে পাৰে মানে এতিয়া 2-3টামান বজাত লাইটটো পামগৈ। তো এতিয়া চকাটো গাড়ীত লগাই লওঁ, তেলটো সেই ইয়াত লগাই মেলি যামগৈ আৰু কেতিয়াবা দুমডুমৰ টাউন আহিলে ইয়াতে সোমাব আৰু। কাৰেণ্টটো গুচি গ'ল, নবা ষ্টভত নাই এতিয়া কাৰেণ্ট নাই ন কাৰেণ্ট। নাই দেখোন টেংকিও বুঢ়া গ'ল, মানুহ বুঢ়া গ'ল ন। এইটো বহুত পুৰণা টেংকি হৈ গ'ল এতিয়া, নহয় ন এইটো। লাইন আহি গ'ল, লাইনটো আহি গ'ল। এতিয়া চকাটো পঞ্চাৰ মাৰি কিনে যাওঁ। হৈ গ'ল চকাবোৰ লগাম। এইটো এটা চকা লগাই ল'ম। এটা ভৰাই দিলে ভিতৰত। এতিয়া এইটো এটা খুলিব আছে। এইটো ফাটো পূৰা ফাটো বচাই আছে। এইটো খুলিম এতিয়া। কাপোৰ এটা লাগে অ', ফুল কেপটো খুলিব লাগিব নহয় ন। इसको भी अभी खोलना पड़ेगा। লাগি গ'ল, একো নহয় কেলা চলিব। অলপ ওখ থাকক, একো নহয়। হৈ গ'ল এতিয়া যাওঁ। এই চাবি দেই গাইজ, যাওঁ এতিয়া ঘৰ। টাইম হৈ গ'ল বহুত। ৰাস্তা বনাই আছে। বিজুৱে ক'ত যায় জানো। তো বিজুৰ ঘৰত ডাঙৰ মোবাইল আছে নাই? আছে। আছে। মই ইউটিউব চেনেলত আকৌ চাব পাবি হৈ গ'ল। ইউটিউব চেনেল অঁ হ'ব, চাম। সুৰজ অসম 23 মাৰিবি। কি সুৰজ অসম 23? সুৰজ অসম 23। ছাবস্ক্ৰাইব কৰি দিলে হ'ব ন গাইজ। তই তোৰ এতিয়া চা, তই আহিছনে ভিডিঅ'টোত? এই তই ওলাবি কালি গেলা। মই এতিয়া গৈ কিনে ভিডিঅ' আপলোড দিম। তই যাবি ক'ত এতিয়া? মই না মই তোক ৰখাম নহয়। হা? মই তোক ৰখাই দিম। তো चलो अभी अपन जाते हैं घर। गाड़ी चला लेडी, सका लगा 2टा पकड़ हिली आছিলে, बनाई दिलो। এতিয়া
দোস্ত দোস্ত এই বৰষুণ বতৰ ৰাস্তা বনি আছে চাব নেকি